নমস্কাৰ মোৰ নাম সুনেনা এণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুনকৈ ইউটিউবত চেনেল এটা আৰম্ভ কৰিব ওলাইছোঁ আৰু আজি মই কিবা এটা বনাই দেখুৱাম বুলি ভাবিছোঁ আপোনালোকৰ আগত। আৰু কি বনামনো সেই ভাবিছোঁ মুৰ্গী মাংসৰ লগত কলপচলা আজি বনাই পেলাই দেখুৱাম। চ' আহকচোন আমি চাওঁ তাৰ বাবে কি কি সামগ্ৰী লাগে মুৰ্গী মাংস আৰু কলপচলা বনোৱাৰ বাবে। কলপচলা আৰু মুৰ্গী মাংসৰ বাবে আমি প্ৰথমতে লৈছোঁ মুৰ্গী মাংস, তাৰপিছত এয়া হ'ল কলপচলাখিনি অকণ উকুৱাই লৈছোঁ, সিজাই পেলাই বইল কৰি লৈছোঁ। তাৰপিছত আমাক লাগিব কটা পিঁয়াজ, মিহিকৈ কাটি লৈছোঁ। তাৰপিছত লাগিব তেজপাত, ডালচেনি আৰু লং, আদা আৰু নহৰু। আৰু তাৰপিছত মছলা হ'ল এয়া জিৰা গুড়ি, নিমখ, জলকীয়া গুড়ি, হালধি গুড়ি। প্ৰথমতে আমি ইণ্ডাকশ্যনখনৰ ওপৰত কেৰাহীটো পাতি লৈছোঁ। তাৰপিছত এতিয়া তেলখিনি ঢালিম কেৰাহীটো গৰম হোৱাৰ পিছত। এতিয়া তেলখিনি অলপ গৰম হ'ব দিম। তেলখিনি যেতিয়া অলপ ফুটি উঠিব তাৰপিছত আমি ইয়াতে পিঁয়াজখিনি ঢালি দিম। এয়া হ'ল নহৰু, এয়া আদা, হালধি গুড়ি, টাৰ্মাৰিক পাউডাৰ, আৰু এয়া হ'ল জলকীয়া গুড়ি, ৰেড চিলি, আৰু এয়া হ'ল নিমখ চল্ট, আৰু এয়া জিৰা। এতিয়া আমি এইখিনি ভালকৈ ভুনি ল'ম অলপ মছলাখিনি। তাৰপিছত যেতিয়া তেল ফুটি ওলাব তেতিয়া আমি ইয়াত মুৰ্গী মাংসখিনি এড কৰি দিম। এতিয়া আমি 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিম। ঢাকনখন আঁতৰাই মাজে মাজে চাই থাকিব যাতে তলত লাগি নধৰে, নহ'লে মাংসখিনি তলত লাগি যাব। অকণ মাজে মাজে লৰাইও দিব। ভুনা হৈ গ'ল, বৰ ধুনীয়া হৈছে। এতিয়া আমি ইয়াত কলপচলাখিনি এড কৰি দিম। এতিয়া আমি ইয়াত কলপচলাখিনি এড কৰি দিলোঁ ধুনীয়াকৈ। এতিয়া ধুনীয়াকৈ মিক্স কৰি পেলাই অলপ কলপচলাখিনি ইয়াত এড কৰি দিয়া হ'ল। এতিয়া অলপ টাইম আমি সিজিবলৈ দিম কলপচলাখিনি। আগতে বাৰু সিজাই লৈছোঁ কলপচলাখিনি, তথাপিতো মছলাখিনি মিক্স হ'বৰ কাৰণে অলপমান ভুনি পেলাই অলপমান সিজিব পাৰিম। মাংসৰ লগত যাতে ধুনীয়াকৈ এড হৈ যায় বস্তুটো সেইবাবে মাজে মাজে লৰাই দিব তৰকাৰীখিনি যাতে তলত লাগি নধৰে, সেইবাবে ধুনীয়াকৈ অকণমান লৰাই দিব। এতিয়া আমাৰ মুৰ্গী মাংস আৰু কলপচলাখিনি প্ৰায় হৈ
অলপ টেষ্ট কৰি চাম কেনেকুৱা হৈছে নো আৰু কল পচলা কেনেকুৱা খুব ধুনীয়া লাগিছে টেষ্ট লাগিছে মজা এই কল পচলা আৰু মুৰ্গী মাংস খাই ভালে লাগিছে এতিয়া আপোনালোকে এবাৰ ট্ৰাই কৰি চাব মোৰ ৰেচিপিটো কেনেকুৱা হৈছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰো কৰিব যদি ভাল হৈছে